কিন্তু এতিয়া যিটো দেখিছোঁ তেওঁ ডিঙিত কাটি থৈছে, পিঠিত মুঠতে 10-12 ঘাপ আছে। মানুহজনেতো অকণমান কিবা চিঞৰ বাখৰ কৰিছে। Soil logoफोर गुड इभिनिं नोंथांमोननिसिम मोनसे गोदान आपडेट भिडिअ लानानै फैलायबाय नोंथांमोना भिडिअखौ इन्ट्र नायनानै मिन्थिखाबाय आरो थाम्बनेलावबो नोंथांमोना नायनानै मिन्थिखाबाय जानांगौ भिडिअखौ फारसेनिफ्राय फुल नाय जोबजासिम नायबानो नोंथांमोना मिन्थिनानै मोनगोन जे जाथाया माबोरै जानाय नोंथांमोना भिडिअखौ फारसेनिफ्राय फुल जोबजासिम नायलांबानो जाबाय आरोना नोंथांमोना भिडिअखौ फुल नायलांबानो जाबाय माने सासे हिन्जावा सासे हौवाखौनो दानथारनाय नैबे जाथाया नोंथांमोना फुल भिडिअखौ नायलांबाय था नुलांबाय थागोन माबोरै जानाय बे जाथाया नोंथांमोना भिडिअखौ फारसेनिफ्राय फुल नायलांबानो जाबाय आरो नोंथांमोना आंनि भिडिअखौ अबे डिस्ट्रिक्टनिफ्राय नायो प्लिज अन्नानै कमेन्ट खालामनानै खिथाहरबानो जाबाय आरोना नोंथांमोना नैबे भिडिअनि गेजेरै हौवायाथ' बिदिनो हाजिरा खामला मावनानै जायोमोन आरोना ओमफ्राय बिदिनो माने मोनायाव एसे जुमाय थुमाय बेफोरबायदि लोंनायबो जादोंमोन होननाय खोनानो मोन्दों आरोना जिखुनु नोंथांमोना भिडिअखौ फुल नायबानो मिन्थिनानै मोनगोन आरोना माने गावनि हौवाखौनो हिन्जावा दानथारदों आरोना जाय बे दानथार जादों बे हौवाना सानै हिन्जाव दङ होननानै बुंदों आरोना माने गिबि हिन्जाव आरो गदाय हिन्जावा दानथारदों होननानै बुंदों आरोना माने दाथ' खोनानाय मथेथ' जाथायखौथ' बे हिन्जावा हारसिंनो मावाखै बेफोरबायदि खोनानो मोन्दों आरोना जिखुनु नोंथांमोना नैबे आपडेटखौ नायनानै फुल लाग्रो फुल नायबानो नोंथांमोना हमनानै मोनगोन बे जाथाया माबोरै जामारनाय बे हिन्जावा हारसिं दानथारदोंना ना सोरबा लोगोफोर दंफादेरो बेजों लोगोसे बेफोरबायदि जाथायाव नोंथांमोना नैबे आपडेटखौ नायनानै लाग्रो ৰাতি আপোনাৰ প্ৰায় 2টামান বজাত এই এখেতৰ গৃহস্থী যিগৰাকী মানে সেইগৰাকী থানালৈ গৈ বোলে নিজে হাজিৰ হৈছেগৈ আৰু তাত গৈ এই তেখেতে কিবা দৰৱ খোৱা মানে কিবা প্ৰয়োজন খোৱা কথা সেইখিনি মানে তাত গৈ থানাত গৈ কৈছেগৈ আৰু তেখেতৰ সেই গিয়েকক মানে কাটি থৈ আহিছোঁ তেনেকৈ কিবা কৈছেগৈ বোলে তাৰপিছতে আহি সেই থানাৰ পৰা মানুহ আহিলে আহি খবৰ খাতি দিলে মোকো সেই মাতিলে তাকে তেতিয়া আহি দেখা হৈছে হয় হয় যিগৰাকী মহিলা মানে থানালৈ গৈছিলে তেখেতৰ স্বামী এতিয়া যিজন ঢুকাইছে এটা চাওদাং পথাৰ 10 চুকুৰা তেখেতৰ নামটো বাবাতি ঠেঙাল নৰেশ্বৰ বুলি কয় নৰেশ্বৰ ঠেঙাল মহিলাগৰাকীৰ নাম কি ৰূপা ঠেঙালে হ'ব জেগাতে এই আমি পঢ়ি থকা অৱস্থাতে দেখিছোঁ পুলিচৰ লগতে দেখিছোঁ আহিলে বৰ্ডাৰ মেজিষ্ট্ৰেট আহিলে তেখেতে আহি গোটেইখিনি ইনভেষ্টিগেশ্যন কৰিলে কৰি মেলি এতিয়া বডি উলিয়াবলৈ লৈছে আৰু হয় ওচৰ চুবুৰীয়া মানে মোৰ ঘটনাটো আচলতে মই মমায়েকে হওঁ মোৰ ইয়াৰ পৰা ঘৰ মানে প্ৰায় 500 মিটাৰমান হ'ব ৰাতিপুৱা মোৰ মিছেছৰ লগত মই মৰ্ণিং ৱাক কৰিবৰ কাৰণে ওলাই যাওঁ তেতিয়া ঘৰৰ পৰা ওলাওঁতে আৰু ওচৰৰে মোৰ ভাগিন এগৰাকীও যায় তাহাঁতলৈ ফোন কৰিলে যে আমি মৰ্ণিং ৱাক কৰিবলৈ ওলাইছোঁ তুমি ওলোৱা তেতিয়া আছিলে 4:45 এই ওলাওঁতে তেতিয়াই ফোন কৰিলে এই মোৰ ওচৰৰগৰাকীলৈ আমাৰ মিছেছে তেতিয়া এই ওচৰগৰাকী ক'লে বোলে আমাৰ হেৰি নহয় তেওঁ দেউৰেক হয় আমাৰ ববাইটি বুলি কয় ববাইটি বোলে এনেকুৱা মাদাৰ এটা হ'ল নহয় ঘৰতে কোনোবাই কাটিলে বোলে তেওঁৰ লগত পাতি আছে ফোনত মই তেতিয়া অহা বুলি কৈছোঁ তাৰপিছত বস্তু এই কথা এটা বোলো কি হ'ল এই বোলে ববাইটিক কোনোবাই মাৰিলে বুলি ক'লে এইবিলাক এতিয়া বাদ দিয়া বোলো এইটো হেৰি কৰি আহোঁ মই তেনেকৈ গুচি গ'লোঁ গৈ পেলাই ইয়াৰ পৰা ভেটেনেৰীলৈকে প্ৰায় 1 কিলোমিটাৰ মই মৰ্ণিং ৱাক কৰোঁ ইয়াত আহি গম পালোঁ কালি পাৰ্টি আছিলে বুলি কৈছে পাৰ্টি মানে তেওঁ দিনত নাথাকে তেনেকৈ এইবিলাক মানে ফাৰ্নিচাৰ কিবা কিবি পকা মিস্ত্ৰী কাম কৰে দিনত ওলাই যায় তাৰ গধূলি সময়ত আহি পেলাই তেওঁৰ পৰিবাৰো কোৱা মতে সি দেউৰেক এজন আছে তাত মানে পৰিবাৰে গৈ পেলাই তাত ফটো লগালে দিনত তাৰ গধূলি সময়ত আহিলে তাৰপিছত এইফালৰ দুজন মানে ভাইকন বুলি কয় আৰু এগৰাকী তেওঁ পৰিবাৰ আহি পেলাই পাৰ্টি আছিলে বুলি কৈছে গধূলি ইয়াত জনামতে সেই পাৰ্টি খালে আৰু ইয়াতো দেখা গৈছে হয় ভিতৰত মদ চদ আছে বমি কৰি থৈছে কিবা কৈছে মদ খোৱা মানে বাতি চাতিও আছে এইবিলাক পাৰ্টি খালে বুলি কৈছে খাই কৰি পেলাই পাছত এতিয়া ৰাতি কেনেকুৱা কি হ'ল এই ওচৰতো এই ঠাইতে মানুহঘৰো আছে ইহঁতো কৈ দিছোঁ ইহঁতো একো গম নাপায় বোলে কিন্তু এতিয়া যিটো দেখিছোঁ তেওঁ ডিঙিত কাটি থৈছে পিঠিত মুঠতে 10-12 ঘাপ আছে মানুহজনেতো অকণমান কিবা চিঞৰ বাখৰ কৰিছে
আমি সদায় 3:30 বজাত মৰ্ণিং ৱাকলৈ যাওঁ মই 3:30 বজাত সাৰ পালোঁ সাৰ পাই পেলাই মই ভাবিছোঁ এই এতিয়া যিজন মমাৰ কথা কৈ গৈছে তেওঁ মামীয়ে আমাক সদায় 3টা বজাত ফোন কৰে ৰাতিপুৱা মৰ্ণিং ৱাকলৈ যাবলৈ তাৰ মই ভাবিছোঁ তেওঁ ফোন কৰিছে উঠিলোঁ উঠি পেলাই ফোন নাম্বাৰটো চাই দেখিলোঁ এওঁলোকৰ ঘৰ ল'ৰাটোৱে ফোন কৰিছে তাৰপৰা বোলে খুৰী আহকচোন বোলে মই বোলো ক'লৈ যাম মই এতিয়া গাড়ী এখন শুই থাকোঁতে অহা গম পালোঁ মই কাণ পাতিছে যে ইমান ৰাতি ট্ৰেক্টৰ হাল বাবলৈও নাই ক'ৰ পৰা আহিলে তাৰপৰা আমাৰ এইজন ককাইদেউ বেমাৰ হৈ থাকে মই ভাবিলোঁ কেনেবাকৈ বেমাৰ হৈ আছে নেকি গাড়ী আহিছে নেকি গুৱাহাটী গৈ থাকে যে তাৰপৰা তেনেকৈ কৰি পেলাই উঠিবলৈ ল'লোঁ উঠি পেলাই তেওঁ কৈছে বোলে আহকচোন বোবাইদাৰ ঘৰত কিবা এটা হৈ আছে হপায় মই বোলো কিবা এটা হৈছে মানে কি হ'ল বোবাইদাৰ ঘৰত কাৰোবাক বোলে কাটি পেলালে হপায় বোলে কোন জানো বোলে বোবাইদাই হপায় বোলে মই বোলো তহঁতি ক'ত আছ এতিয়া ইয়াতে আছোঁ পুলিচৰ গাড়ী পালেহি বোলে তাৰপৰা পুলিচৰ গাড়ী পাইছেহি বুলি কোৱাৰ পিছত আহিছোঁ আৰু হয় তেওঁ কাটি পেলালে খালি আমাৰ লগত যোগাযোগ আছিলে যদিও তাৰমানে এনেকুৱাখিনিত আমাৰ ধৰি লওক আমাৰো এখন ঘৰ আছে আমি ৰাতি ঘৰত থাকোঁ দিনত কেতিয়াবা আহিলে কৰিলে সোমাওঁ মাতে আহোঁ খালি অন্য সিহঁতক কি কাজিয়া কি কথা কিহৰ কাৰণে হৈছে সেইখিনি কথা আমি একো গম নাপাওঁ ল'ৰা ছোৱালী বুলিবলৈ নাই এইখন ঘৰত নাই তেওঁ তাৰমানে আগতে আছে ল'ৰা ছোৱালী নাতি পুতি চবেই আছে দুগৰাকী বিয়া পতা এগৰাকী সৰু সৰুগৰাকীয়ে কাটিলে সেয়াই কথা আমাৰ ঘটনাটো এতিয়া চাই পেলাই তাই অকলে এইটো মাৰ্ডাৰ কৰা নাই এটা কালি পাৰ্টিও আছিলে পাৰ্টি থাকোঁতে তাই মানে পিঠিত মানে কেইবাটাও ঘাপ আছে 8-9টামান ঘাপ আছে আৰু এই ডিঙিটো আছে ওপৰ চাইডে আৰু চোলাটো মানে একো ক্ষয় ক্ষতি হোৱা নাই কটা কৰা দাগ নাই পাছত মাৰি কৰি পেলাই তাৰ চোলাটো পাছত মানে হেৰি কৰি থৈ পিন্ধাই থৈ গৈছে এতিয়া পুলিচ অহাৰ পাছত দেখিছোঁ তাৰপিছত তাই কাপোৰ কানি খুলি থৈ গৈছে পুলিচে এইবিলাক মানে চাদৰ তাদৰ মেখেলা চেখেলা তেজ লগা এইবিলাক মানে চিজ কৰি লৈ গৈছে আৰু তাই ইয়াৰ পৰা আৰু তাত মানে থানাত মানে পুলিচে কোৱা মতে থানাত মানে কৈছে কি যে মই দৰৱ খাই আহিছোঁ বুলি কোৱাৰ কাৰণে ট্ৰিটমেণ্ট কৰিবৰ কাৰণে হেৰিলৈ লৈ গ'ল এই গোলাঘাট চিভিললৈ লৈ গ'ল তাত ভৰ্তি কৰাই দিলে আৰু এতিয়া গ্লাইচিন যিটো মানে পয়জন বুলি কৈছে সেইটো 1 লিটাৰ বটল ইয়াত মানে পুলিচে সেই বটলটো চিজ কৰিছে এতিয়া সন্দেহ হৈছে তাই ইয়াত এইটো পয়জন খাই পেলাই এই 10 কিলোমিটাৰ থানাত এই ৰাতি অকলে কেনেকৈ খোজকাঢ়ি গ'ল আৰু মদো খাইছে তাই মদো খায় আৰু ঘৰুৱালি এইটো সাজকা বুলি কলো সেইবিলাক মানে উলিওৱা মদো আছে এতিয়া লগত পাৰ্টি খোৱা দুজনৰ নাম আমি জানো এজন হ'ল মানে তেওঁ সেই ভমাটি ক্ষেত্ৰলৈ যোৱা ভাইকন বুলি কয় ভাইকন শইকীয়া লিখে হ'বলা তাৰ পদ্ম এনেই আচল নামটো পদ্ম শইকীয়া আৰু তেখেতৰ পৰিবাৰ আহিছিলে বুলি আমি জানো কিন্তু সেইজন আজি ৰাতিপুৱা আহিছিলে আহি কিন্তু ইয়াত নোসোমালে এইফালে মানে বাহিৰে বাহিৰে তেওঁ গুচি গ'ল তেওঁক আমি সুধিবৰ কাৰণে আগদিন তুমি যে আছিলা পাৰ্টি খাইছিলে সুধিবৰ কাৰণে বুলি বিচাৰিছিলোঁ কিন্তু মানুহজন কি কাৰণে আহি পেলাই ইয়াত নোসোমাই পেলাই এই ধাননি পথাৰেদি এনেকৈ গুচি গ'ল মানে চুপচাপ কৰি পেলাই दा लोगोफोर दिनैनि आपडेटआ बेनोसै मा बुंबावनो आरोना गिथाव मानोना बेफोरबायदि जाथाय सासे गावनि हौवाखौनो बेफोरबायदि दानथारनो हालायलाय सासे हिनजाव मानसिया इसेबां गोहो गोरा हिनजाव मानो होनोबा हिनजावफोरखौनो लानो गिनांसिगौ बेफोरबायदि जाहैबाय आरोना दा जिखुनु नोंथांमोना बबे बबे डिस्ट्रिक्टनिफ्राय नायो बेखौबो नोंथांमोना नैबे भिडिअनि गेजेरै कमेन्ट खालामनानै खिथाहरबानो जाबाय आरोना लोगोफोर बिदिबा लोगोफोर दिनैनि आपडेटआ बेखिनियानोसै नेक्स्ट भिडिअआव थाबैनो बेफोरबायदिनो गोदान गोदान आपडेट लानानै फैबाय थागोन चेनेलखौ साबस्क्राइब खालामनानै लाबानो जाबाय आरोना नोंथांमोना चेनेलखौ साबस्क्राइब खालामनानै ला आरो थाबैनो 20K साबस्क्राइबार कमप्लिट खालामनानै होबानो जाबाय आरोना बाय बाय